Hello friends, কি খবৰ? ভালে আছে নিশ্চয়। প্ৰথমে সকলোকে মোৰ চেনেল হেলথ এণ্ড বিউটি বাই জোনাকলৈ স্বাগতম জনাইছো। আজি মই আপোনালোকলৈ লৈ আহিছো অন্য এটা ফেচ পেকৰ ভিডিও। উজ্জ্বল আৰু বগা ছালৰ বাবে বিটৰুটৰ এটা ফেচ পেক মই আপোনালোকলৈ লৈ আহিছো। আহকচোন পলম নকৰি ভিডিওটো আৰম্ভ কৰো। আপোনালোকে আগৰ ভিডিও গিটা যদি চোৱা নাই তেনেহলে চাব পাৰিব। মই তাত ফেস মাস্কৰ ভিডিও বনাইছিলো, এন্টি এজিংৰ ফেস মাস্কো বনাইছিলো। যদি এতিয়ালৈকে চোৱা নাই প্লিজ আপোনালোকে মই ডেসক্ৰিপচন বক্সত লিংক দি দিম। প্লিজ এই ভিডিও গিটা গৈ চাব। আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো ক্লিক কৰিব যাতে মোৰ নতুন নতুন ভিডিওবিলাক আপোনালোকে প্ৰথমে পায়। মই বিট এটা লৈ লৈছো আৰু হেতু বাকলি গুচাই পেলাই এইদৰে এখন পিহনাত পিহি লৈছো। এতিয়া এইখিনি মই চেপি পেলাই ৰস উলিয়াই লম। আপুনি চেকনিৰে চেপিও ৰস উলিয়াব পাৰে। মই এইদৰে সহজ হ'বৰ কাৰণে এইদৰে চেপি ৰস উলিয়াই ললো। এটা বাটিত বিটৰ ৰসখিনি, তাৰ পিছত এচামুচ বেসন। এতিয়া আমি ইয়াৰ লগত মিক্স কৰিম অকণমান হানি মানে মৌজুল, আধা চামুচ ললেই হ'ব, আৰু অকণমান এল'ভেৰা জেল। মই ইয়াত পতঞ্জলি এল'ভেৰা জেল ইউজ কৰিছো আৰু এইখিনি ভালকে মিক্স কৰি ল'ম। ইয়াৰ পিছত আমাক লাগিব অকণমান দৈ, আৰু দৈখিনি লোৱাৰ পিছতো আমি খুব ভালদৰে এইখিনি মিক্স কৰি লৈ ল'ম। এয়া আমাৰ ফেস পেকটো ৰেডি হৈ গৈছে। এতিয়া আমি পৰিষ্কাৰ মুখত এই ফেস পেকটো লগাবলৈ আৰম্ভ কৰিম। ব্ৰাছেৰেও লগাব পাৰে, আপুনি হাতেৰেও এই ফেস পেকটো লগাব পাৰে। মই লগাই থাকোঁতে হাজবেণ্ডে সুধিছে এইবোৰ কি লগাইছা তুমি? বিটৰুট হেলদি স্কিনৰ বাবে খুব উপকাৰী হয়। বিটৰুটত যথেষ্ট পৰিমাণৰ ভিটামিন চি থাকে আৰু ই স্কিনৰ দাগবিলাক দূৰ কৰাত সহায় কৰাৰ লগতে স্কিনখন নেচাৰেলি গ্লো কৰাৰো কাম কৰে। এল'ভেৰাই মুখৰ দাগ লাইট কৰাৰ লগতে স্কিনখন ময়শ্চাৰাইজ কৰি ৰাখে, আৰু এল'ভেৰাৰ কুলিং প্ৰপাৰ্টিজ আছে যিয়ে ছানবাৰ্ণ আদিৰ পৰাও স্কিনখন বচাই ৰাখে। দৈয়ে ডাৰ্ক চাৰ্কলছ কমোৱাৰ লগতে ৰিংকল আদিৰ দৰে ফাইন লাইন্সবোৰ নোহোৱাকৈ ৰাখে আমাৰ স্কিনখনৰ পৰা, আৰু পিগমেণ্টেশ্যন বা ব্লেমিছবোৰ পাতল কৰাত সহায় কৰে। এইদৰে মই আধা ঘণ্টা সময় ৰাখিলোঁ আৰু যেতিয়া ড্ৰাই হৈ গ'ল, এতিয়া মই গোলাপ জল অকণমান লৈ পেলাই ড্ৰাই মুখখনতে গোলাপ জল লগাই পেলাই মাছাজ কৰিবলৈ আৰম্ভ কৰিম। এইদৰে আপুনি মাছাজ কৰিব। 2 মিনিট সময় মাছাজ কৰাৰ পিছত মই ঠাণ্ডা পানীৰে মুখখন ধুই পেলাম। এই ফেচ পেকটোৱে মুখখন উজ্জ্বল আৰু বগা হোৱাত সহায় কৰে। সপ্তাহত আপুনি 2 বা 3 বাৰকৈ এই ফেচ পেকটো ব্যৱহাৰ কৰিব পাৰে, তেতিয়াই আপুনি সোনকালে ইয়াৰ ৰিজাল্ট পাব। আই হোপ আজিৰ ভিডিওটো আপোনালোকৰ ভাল লাগিল, আৰু যদি ভাল লাগিলে প্লিজ লাইক কৰিব, লগতে ফ্ৰেণ্ডসকলৰ মাজত শ্বেয়াৰ কৰিব, আৰু এনে ধৰণৰ অন্য ভিডিও পাই থাকিবৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো ক্লিক কৰিব। পুনৰ আকৌ নতুন ভিডিও লৈ আপোনালোকৰ সন্মুখলৈ আহিম। আজিলৈ ইমানেই, বাই বাই।